আমাৰ জীৱনটো ইমান সহজ নহয়। ই সদায় একা বেকা ৰাস্তাৰে গতি কৰে। ই কেতিয়াও কোন বাটেৰে গতি নকৰে। আৰু এটা কথা কি জানেনে, ECG ৰিপৰ্টত সিধা ৰাস্তা অৰ্থ হ'ল মৃত্যু। জীৱনটো আপোনাৰ, জীয়াই থাকিব লাগিব আপুনি, সুখত থাকিব লাগিব আপুনি, জীৱনত দুখ ভুগি আছে আপুনি, জীৱনত সুখ ভোগ কৰিব লাগিবও আপুনিয়ে। দুখ, হতাশা, চিন্তা এইবিলাক আপোনাক কোনে দি আছে? আনে দি আছে। অৰ্থাৎ জীৱনটো আপোনাৰ, চলি আছে আপুনি সেই পুতলাটোৰ দৰে, যিটো পুতলাক নচুৱালেহে নাচিব পাৰে, ঠিক তেনেদৰে আপুনি আপোনাৰ জীৱনটো চলাই আছে। আমি আনৰ কাৰণে দুখত থাকো। আনে কিবা এটা কথা ক'লে আমি মানসিক অৱসাদত ভুগো। আনে আমাক প্ৰতাৰণা কৰিলে আমি আত্মহত্যাৰ চেষ্টা কৰোঁ। গতিকে দৰ্শকসকল, মই আপোনালোকক এটা অনুৰোধ কৰিছো, এই মুহূৰ্তৰ পৰা নিজৰ জীৱনটো নিজে চলাওক। নিজৰ জীৱনটো নিজে চলাওক। আনৰ পুতলা হৈ জীয়াই থাকি জীৱনত লাভ নাই।